गुड मर्निंग। तो आज रातिपुवा आको नतुन एटा जार्नीत ओलाइছোঁ। सो आज যাই আছোঁ আমি তেজপুৰত। তেজপুৰ কল পাৰ্ক, অগ্নিগড়, গণেশ ঘাট এইবিলাক সব চাম আৰু অলপ ভিডিঅ'টো আমাৰ আজি আৰম্ভ কৰোঁ আৰু আপোনালোকে আমাৰ যাত্ৰাটো চাই থাকক। নেক্সট লেভেল। আৰু ফাইনেলি আমি আহি পাই গ'লোঁ অগ্নিগড় পাই গ'লোঁ। চ' এতিয়া বাইকখন ষ্টেণ্ড কৰোঁ, তাৰপিছত টিকেট কাটি ভিতৰত সোমাই যাম, তাৰপিছত চাই থাকক। আৰু গোটেই কল পাৰ্কখনত এনেকৈ মিহিকৈ ধুনীয়াকৈ গান বাজি থাকে, অসমীয়া গান। চ' মানে একদম ৰোমান্টিক মুড আৰু ভাই ফাইনেলি আমি অগ্নিগড় আহি পালোঁ। এতিয়া অলপ ঘূৰিম আৰু বহুত বছৰৰ মূৰত আহিলোঁ একচুৱেলি। চ' আজি অলপ ইয়াতে আড্ডা মাৰিয়ে যাওঁ আৰু মন চন ভাল লগাই যাম নে কি। জেগাটোৰ কাৰণে বহুত ভাল লাগে, ফুল্লি নেচাৰেল। তো আপোনালোকে আহক আৰু উপভোগ কৰক। আৰু এয়া হৈছে আমাৰ ব্ৰহ্মপুত্ৰ নদী, পানী শুকাই গৈছে পুৰা। আৰু আমাৰ মন ভাই মোৰ লগত আছে, তেজপুৰত প্ৰথম আহিছে। তেজপুৰত প্ৰথম আহি বিৰাট সুখী। কেনে লাগছে আহি? বহুত হেপি বোলে মা। আজি বিৰাট ভাল লাগছে তাৰ ফূৰ্তি। আজি ৰাতি টোপনি যাবাৰ নাই তাৰ। সেয়া কি হৰিহৰ যুদ্ধ। একচুৱেলি আমাৰ নিচিনা ছিংগুল বলৰ এই মানে জাগা নহয়। আমি দুটা ল'ৰা আহিছোঁ, বাকী চব ল'ৰা ছোৱালী আহিছে, মানে দেখিলেই বেয়া লাগে। এই সৌন্দৰ্য উপভোগ কৰাৰ কাৰণে আজি ইমান দূৰ আহিছোঁ। মই চালোঁ, লগতে আপোনালোককো দেখুৱালোঁ অলপ তেজপুৰ চহৰৰ মনোমোহা দৃশ্য। আপোনালোকক এতিয়া দেখাব পাই মই সুখী। চাওক তেজপুৰ চহৰৰ আচল মজা। অগ্নিগড়ৰ পৰা তেজপুৰ চহৰ, কি যে মজা। আৰু এয়া চব কলীয়াভোমোৰা, অগ্নিগড়ৰ পৰা কলীয়াভোমোৰাৰ দৃশ্য চাওক। গাড়ী খোলা দিছে, পুৰা গাড়ী চলি আছে। আৰু এইখন হৈছে তেজপুৰ চহৰ। চাইড দিম অলপ। আৰু এইখন হৈছে তেজপুৰ চহৰ। অগ্নিগড়ৰ পৰা বহুত ধুনীয়া ভিউ হয়। চ' আপোনালোকে যদি যোনে চোৱা নাই তো আহি কিনে চাব পাৰে। বহুত মজা এটা নেচাৰেল লুকছ সকলোৱে চাব পাৰে, সকলোৱে উপভোগ কৰক। মই আগত আহিছোঁ বহুতবাৰ, হ'লেও আৰু আহিছোঁ পুনৰ, কাৰণ তেজপুৰৰ নিচিনা মানে ভিউ ক'তো পোৱা নাযায় একচুৱেলি। সেইকাৰণে তেজপুৰত আহক আৰু উপভোগ কৰক ভাল মনোমোহা দৃশ্য। তেজপুৰৰ চাব আহিছে আমাৰ মুনে ভাই। এতিয়া ছোৱালী এটা লাগে, গাৰ্লফ্ৰেণ্ড এটা পোৱা নাই বোলে। এই তেজপুৰ অহাৰ পিছতো ইমান সৌন্দৰ্যত ইমান ধুনীয়া ফটো উঠছে, তাৰ পিছতো যদি আপি নাপে উপায় নাই আৰু নচিব কেনে ইয়াৰ, কপালে ইয়াৰ। মুন ভাই কপলৰে নহয় আৰু কি কৰিবি আৰু, উপায় নাই দে। এই তেজপুৰত ইমান ধুনীয়াকৈ খৰচ কৰি আহি কিনে যদি এটা আপি নপতে কি হ'ব আৰু এনেকা। এই ফুটা কামাল খান লৈ ধুনীয়া খান লৈ ধাই। আমি এতিয়া অগ্নিগড়ৰ পৰা ওলাইছোঁ। ভিতৰত চালোঁ ভালেখিনি। চ' এতিয়া আমি যাওঁ আৰু নে কি? এতিয়া আমি কল পাৰ্কত যাম নে কি? তাৰপিছত নেক্সট কল পাৰ্কৰ ভিডিঅ' দেখুৱাই আছোঁ, চাই থাকক।